আমি চিকিৎসক, আমি চিকিৎসা সেৱক। ই আমাৰ গান, আমাৰ হৃদয়ৰ গান। প্ৰতিটো ক্ষণত কৰো অনুভৱ, ৰোগী তুমি নিচে আপোন। চিকিৎসা সেৱা হৈ নীতি দেখো তোমাৰেই সুস্থ সপোন। প্ৰতিটো ক্ষণত কৰো অনুভৱ, ৰোগী তুমি নিচে আপোন। চিকিৎসা সেৱা হৈ নীতি দেখো তোমাৰেই সুস্থ সপোন। কাৰণ চিকিৎসা সেৱক হওঁ আমি তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো। মাথো এটি আমাৰ মানৱ সেৱা কৰা, চিকিৎসা জ্ঞানৰ সৰ্বস্ব দি ৰোগীক আৰোগ্য কৰা। ধৰ্ম মাথো এটি আমাৰ মানৱ সেৱা কৰা, চিকিৎসা জ্ঞানৰ সৰ্বস্ব দি ৰোগীক আৰোগ্য কৰা। মানৱতাৰ জয়গান হৃদয়তে নিতে আমি গাই, জাতি ধৰ্ম উচ্চ নিচ এই বিভেদ মনত আমাৰ যে নাই। এই দিন নাই ৰাতি নাই সকলো সময়, দিন নাই ৰাতি নাই সকলো সময়, নিজৰ বাবে সময় নাই। চিকিৎসা সেৱা আগবঢ়াই তথাপিতো হওঁ নিষ্পেষিত নিপীড়িত, আমি প্ৰতাৰিত অৱহেলিত। চিন্তিত হওঁ বৰ চিন্তিত, আমি চিন্তিত বৰ চিন্তিত। কাৰণ চিকিৎসা সেৱক হওঁ আমি তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো। কোনোবা ৰোগীৰ সুস্থ হাঁহিত আমাৰো মন ভৰে, কোনোবা ৰোগীৰ মৃত্যু দেখি আমাৰো যে চকুলো সৰে। কোনোবা ৰোগীৰ সুস্থ হাঁহিত আমাৰো মন ভৰে, কোনোবা ৰোগীৰ মৃত্যু দেখি আমাৰো যে চকুলো সৰে। দুৰ্ভগীয়া এক মূৰ্খ মানুহ আমাৰ চিকিৎসাধীনতে মৰিলে, আৰু চিকিৎসা বিজ্ঞানৰ বিফলকো আমাকেহে জুগুৰীয়া কৰিলে। কাৰো মৃত্যু আমাৰ কাম্য নহয় বহুজনেই বুজালে, পিছে ভিন্নজনৰ দুৰ্ব্যৱহাৰ আৰু আমাকেই দোষী সজালে। এনে অত্যাচাৰ, এনে অবিচাৰ, এনে অনাচাৰ কিয় বাৰে 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 বাৰে? তথাপিতো নহয় স্তব্ধ আমাৰ ৰোগৰ সতে মহাৰণ। সময়ৰ সমী অৱতীৰ্ণ আমি সেৱাই যে আমাৰ জীৱন। কাৰণ চিকিৎসা সেৱক হওঁ আমি তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে মাথো, তোমাৰ বাবে